নমস্কাৰ মই ৰূপম আজি আমি ডিছকাছ কৰিব লৈছোঁ এটা ইম্পৰ্টেণ্ট টপিক বুলি নকওঁ ইম্পৰ্টেণ্ট দুৰ্ঘটনা 22 এপ্ৰিলত পেহেলগামত যোনটো ঘটনা সংঘটিত হৈ গ'ল আমি তাৰ ওপৰত আজি ডিছকাছ কৰিম এইখিনি অপিনিয়ন টোটেলি মোৰ পাৰ্চনেল অপিনিয়ন হয় তাতে আপোনালোকে এগ্ৰী কৰিব পাৰে নকৰিব পাৰে আপোনালোকে কমেণ্ট ডাউন কৰিব আপোনালোকে কিমান দূৰ এগ্ৰী কৰিছে কিমান দূৰ এগ্ৰী কৰা নাই আৰু আপোনালোকৰ মতেদি আসল কাৰণটো কি আসল ভিলেন কোন চাইনা নে পাকিস্তান আমি সেইখিনি এনালাইজ কৰিব ট্ৰাই কৰিম মই বহুতো ভিডিঅ' দেখিছোঁ মোৰ ফেভৰেট ইউটিউবাৰ এজনৰো ভিডিঅ' দেখিছোঁ কিন্তু মই সম্পূৰ্ণৰূপে তেওঁৰ ভিডিঅ'ৰ পৰা অলপো ছেটিছফাইড নহ'লোঁ কিহৰ কাৰণে নহ'লোঁ মোৰ লাগিলে তেওঁৰ অপিনিয়নবিলাক সকলো সম্পূৰ্ণৰূপে বায়েছ টাইপ লাগিলে কাৰোবাৰ প্ৰতি বা কোনো এটা পাৰ্টিৰ প্ৰতি আজি আমি আনবায়েছভাৱে যোনখিনি মোৰ লাগে সঁচাকৈ এইটোৰ কাৰণ হ'ব পাৰে ইণ্টাৰনেশ্যনেল এংগল দি যোনটো টপিকত বহুত কম ভিডিঅ' বনিছে সেই এংগল দি আমি ডিছকাছ কৰিব লৈছোঁ তো 22 এপ্ৰিলৰ যোনটো দুৰ্ঘটনা যোনে আমাক আজি শোকাকুল অৱস্থাত থৈ দিছে সেই ঘটনাৰ হোৱাৰ আগে হৈছিল নেকি আমি সেইবিলাক চাব যাওঁ তো 21 এপ্ৰিল তাৰিখে ইউ এছৰ প্ৰেচিডেণ্ট মানে ভাইচ প্ৰেচিডেণ্ট ভাৰতবৰ্ষ ভ্ৰমণ আহিছিল তো ভাৰতবৰ্ষ ভ্ৰমণত অহা বহুত কাৰণ থাকিব পাৰে চিকিউৰিটি ৰিজন কাৰণ থাকিব পাৰে বাট এই ভিজিটটো ইম্পৰ্টেণ্ট আছিল ট্ৰেডৰ কাৰণে ইম্পৰ্টেণ্ট এই কাৰণে আছিলে বাইলেটাৰেল ট্ৰেডৰ ওপৰত এই ভিজিটটো ডিছকাছ কৰিব আহিছিলে তো ইম্পৰ্টেণ্ট কিহৰ কাৰণে আছিলে আমি যদি চাব যাওঁ আমি আৰু কেইদিনমান আগত চাব লাগিব মেইনলি দেশখনতে কি হৈছে দেশ মানে ইণ্টাৰনেশ্যনেলি গ্ল'বেল ভিলেজখনত ইণ্টাৰনেশ্যনেল পলিটিক্সত কি হৈছে চাইনা আৰু ইউ এছৰ মাজত চলিছে ট্ৰেড ৱাৰ কি হয় আপোনালোকে সকলোৱে জানে চাগে যদি নাজানে মই সহজ ভাষাত বুজাব লৈছোঁ যে আজিকালি দেশবিলাকৰ মাজত কি হয় এক্সপৰ্ট আৰু ইম্পৰ্ট আজিকালি নহয় আগৰ পৰা এই প্ৰথাটো চলি আছিল কিন্তু এই এক্সপৰ্ট আৰু ইম্পৰ্টৰ পৰা এক্সপৰ্টাৰজন বেছি বেনিফিটেড হয় আৰু আমি জানো বহুত বেছি পৰিমাণে এক্সপৰ্ট কোনে কৰে চাইনাই তো ইউ এছ হ'ল চাইনাৰ হায়েষ্ট ইম্পৰ্টাৰ তাৰ কাৰণে চাইনাৰ বহুতখিনি লাভ হৈ আছিলে আৰু ইউ এছৰ বহুতখিনি লছ আমি যদি চাব যাওঁ আমি ভাৰতবৰ্ষতো বহুতখিনি বস্তু চাইনাৰ পৰা ইম্পৰ্ট কৰোঁ তেতিয়া কি হয় আমাৰ ইকনমিৰ লছ হয় কেনেকৈ কাৰণ ফাইনেলি পইচাখিনি কোনে গৈ আছে কাৰ তাত হাই ইউ এছৰ যোনে প্ৰডাকশ্যন কৰিছে সি পোৱা নাই যোনে চাইনাৰ প্ৰডিউচাৰ হয় যোনে চাইনাৰ মেনুফেকচাৰ হয় সিহঁতে পইচা পাই আছে ভাৰতৰ যোনবিলাক প্ৰডিউচাৰ হয় তেওঁলোকে পইচা পোৱা নাই কাৰণ ফাইনেলি মেটেৰিয়েলটো ক'ৰ পৰা আহিছে চাইনাৰ পৰা তো ইয়াৰ দ্বাৰা চাইনাৰ বহুত প্ৰফিট আৰু ইউ এছৰ বহুত লছ হৈছিল সেইকাৰণে ইউ এছে কি কৰিলে ডাইৰেক্টলিটো আমি ট্ৰেড এটা কাণ্ট্ৰিৰ লগত বেন কৰিব নোৱাৰোঁ আমি কি কৰোঁ টেক্স লগাই দিওঁ তো ইউ এছে কি কৰিলে চাইনিজ প্ৰডিউচাৰৰ ওপৰত তাৰিফ লগাইলে 245% মানে ধৰি লওক এটা প্ৰডাক্ট আপুনি চাইনাৰ পৰা কিনিছে চাইনাত তাৰ প্ৰডাকশ্যন কষ্ট 10 টকা আৰু ইউ এছত এক্সপৰ্ট কৰিলে 11 টকা হ'ল ধৰি লওক এতিয়া তাতে 200 টকাৰ দাম বঢ়াই দিলে মানে 210 টকা হৈ গ'ল যোনটো বস্তু আপুনি 10 টকাত পাইছিলে 210 টকাত আপুনি চাইনিজ প্ৰডাক্টটো এতিয়া কিনিব লাগিব তাৰে কম্পেয়াৰত চাইনাৰ নিজৰ বস্তু নহয় ইউ এছৰ নিজৰ বস্তু যদি ইউ এছে যোনটো নিজে প্ৰডিউচ কৰিছে সেইটো 40 টকাত যদি আপুনি পায় ইউ এছতে প্ৰডিউচ হৈছে 240 আৰু 40 টকা আপুনি কোনটো বাই কৰিব ইউ এছৰ বস্তুটো ন এতিয়া কাৰ লাভ হ'ব ইউ এছৰ সেই এংগলটো চাইনাক বহুত দিগদাৰ দি আছিলে কাৰণ হায়েষ্ট ইম্পৰ্টাৰ হ'ল ইউ এছে এতিয়া চাইনিজ যোনবিলাক মেনুফেকচাৰ সিহঁতে বহুত বাল্কত প্ৰডাকশ্যন কৰে কাৰণ সিহঁতে জানে সিহঁতৰ বস্তুখিনি এক্সপৰ্ট হৈ যাব কাৰ তাত ইউ এছৰ তাত এতিয়া বহুতখিনি বস্তু এক্সপৰ্ট কৰিব পৰা নাই চাইনাৰ অলৰেডি মাথা গৰম হৈ আছে ভাই কোনে ল'ব ইমান বস্তুটো প্ৰডিউচ কৰিলোঁ এইবিলাক বস্তু কৰি আছে গুদানত তো চাইনাই কাণ্ট্ৰিয়ে কি কৰিলে যে দেশৰ মানুহবিলাকক ক'লে নিজে কিন কিন্তু নিজৰ কাণ্ট্ৰিৰ মানুহে ইমানখিনি প্ৰডাকশ্যন ক'ৰ পৰা কিনিব চাইনাৰ অলৰেডি বহুতখিনি মাইণ্ড কাম কৰা নাই কাৰণ ইকনমি সিহঁতৰ বহুত ডাউনফল হ'ব গৈ আছিলে এতিয়া চাইনাৰ তাত অপশ্যন কি আছে সেইবিলাক বেলেগ কাণ্ট্ৰিত এক্সপৰ্ট কৰা চাইনাই কি কৰিলে ভাবিলে ভাই চাইনাটো স্মাৰ্ট ন চাইনাই দুটা দুৱাৰেদি ইউ এছৰ এক্সপৰ্ট কৰে এটা হ'ল ডাইৰেক্টলি চাইনাৰ থ্ৰুদি আৰু এটা কিছুমান চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি আছে যেনে থাইলেণ্ড সিহঁতে কি কৰে চাইনাৰ পৰা প্ৰডাক্টবিলাক বাই কৰি কেনে সেইটো থাইলেণ্ডৰ ধাব্বা লগাই দিলে একচুৱেলি প্ৰডাক্টটো হ'ল চাইনাৰ বাট ধাব্বাটো লগাই দিলে থাইলেণ্ডৰ পৰা এক্সপৰ্ট কৰি আছে ইউ এছে কিন্তু সেইটোও গম পালে তো কি কৰিলে থাইলেণ্ডৰ ওপৰতো বেন লগাই দিলে থাইলেণ্ড আৰু বহুত কেইখন কাণ্ট্ৰি চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজৰ ওপৰত বেন লগাই দিলে কিহৰ কাৰণে আল্টিমেটলি ইউ এছে গম পাইছে প্ৰডাক্টটো হ'ল চাইনাৰ আৰু থাইলেণ্ডে নিজৰ নাম লগাই বা কম্বোডিয়াই নিজৰ নাম লগাই কেনে এক্সপৰ্ট কৰি আছে তো সেইবিলাক কাণ্ট্ৰিৰ পৰা বেন লগাই দিলে এতিয়া চাইনাৰ আৰু টেনশ্যন হ'ল ডাইৰেক্টলিও এক্সপৰ্ট হোৱা নাই ইনডাইৰেক্টলিও এক্সপৰ্ট হোৱা নাই লগে থাইলেণ্ডতে কি কৰিলে বাকীবিলাক কাণ্ট্ৰিয়ে কি কৰিলে যে চাইনাৰ পৰা আমি ইম্পৰ্ট কৰিটো লাভ নাই কাৰণ আমি চাইনিজ প্ৰডাক্ট যদি এক্সপৰ্টে কৰিব নোৱাৰোঁ তেতিয়া চাইনাৰ আৰু লছ হ'ল যোনটো ডাইৰেক্ট বায়াৰ আছিল সেইটো গ'ল ইনডাইৰেক্ট বায়াৰো গ'ল এতিয়া ইয়াৰে লাভ কোনে উঠাব পাৰিলে ইয়াৰে লাভ উঠাব পাৰে ইণ্ডিয়াই কাৰণ আমি দেখিব পাইছোঁ ইউ এছ আৰু ইণ্ডিয়াৰ ট্ৰেড ৰিলেশ্যন বহুত ভাল হ'ব গৈ আছে
কিহৰ কাৰণে এতিয়া আমি ৰিচেণ্টলি যদি যাওঁ কিছুমান ডাঙৰ ডাঙৰ অফিচ গুগলৰ অফিচ অলৰেডি ইউএছৰ পৰা ইণ্ডিয়াত শ্বিফ্ট কৰা গ'ল তদুপৰি এতিয়া আইফোনৰ মেনুফেকচাৰিং মেক্সিমাম মেনুফেকচাৰিং হাব আছিলে আগতে চাইনা এতিয়া ইণ্ডিয়াত শ্বিফ্ট কৰিব গৈ আছে চাইনাৰ আৰু মাথা গৰম হৈছে ইণ্ডিয়াৰ ওপৰত হ'বই অভিয়াছলি মাথা গৰম কেজুৱেল লেংগুৱেজত কৈছোঁ বাট বুজি পাওঁ চাইনাৰ অলৰেডি হিটেড অলৰেডি এক্সপৰ্ট যোৱা নাই আৰু ফাইদা কোনে উঠাই আছে এনিমিয়ে ইণ্ডিয়াই ফাইদা উঠাই আছে ইণ্ডিয়াই আৰু ফাইদা উঠাব পাৰে কাৰণ এতিয়া ইউএছৰ ভাইচ প্ৰেচিডেণ্ট আহি আছে তো আমাৰতো ভাই গোটেই যাব এতিয়া গোটেই যাব আমি কিবা এটা ষ্টেপ ল'ব লাগিল ষ্টেপ কেনেকৈ ল'ব ষ্টেপ দিছে যে প্ৰথমতে টোপ দিছে ভাৰতক টোপ দিছে চাব দেই আপোনাৰ ক্ৰনলজি চাব 21 তাৰিখে ইউএছৰ মানুহ আহিছে ভাইচ প্ৰেচিডেণ্ট আহিছে চাইনাই ইফালে ইণ্ডিয়াক টোপ দিছে আমি তোমালোকৰ পৰা ইম্পৰ্ট কৰিম ইমান দিনেতো ভাই তহঁতে ইম্পৰ্ট কৰা ইমান ভাল লক্ষণ নাছিলে তহঁতৰ ছাডেনলি তহঁতে কৈছে আমাৰ পৰা ইম্পৰ্ট কৰিবি ইম্পৰ্ট কৰিম ইম্পৰ্ট চাইনাই বেছি নকৰে আপুনি জানে যদি 10 টকাৰ ইম্পৰ্ট কৰি সিহঁতে 50 টকাৰ এক্সপৰ্ট কৰিব ভাৰতত তো ফাইনেলি লছ কাৰ হ'ব ইণ্ডিয়াৰ ভাৰতৰ লছ হ'ব গৈছে তো এইখিনি পজিশ্যনত ভাৰতে বঢ়িয়াকৈ আমি এই কণ্ডিশ্যনখিনিৰ বেনিফিটছ ল'ব পাৰিলোঁ বেনিফিটছ ল'ব নোৱাৰাৰ কাৰণে চাইনাই কি কৰিলে এটা বেলেগ এটা এংগল ক্ৰিয়েট কৰিলে যাতে ভাৰতৰ মাইণ্ডছেটটো ট্ৰেডৰ পৰা ডাইভাৰ্ট হৈ যায় ছিকিউৰিটিৰ ফালে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ফালে সেইফালে ডাইভাৰ্ট হ'বৰ কাৰণে চাইনাই এইখিনি কাম কৰা যেন মোৰ বোধ হয় আৰু চাইনাইতো ডাইৰেক্টলি কাম নকৰে চাইনাই অলৰেডি চাওক ভাৰতৰ লগত কেতিয়াও ডাইৰেক্টলি যুদ্ধ নকৰে আপুনি যদি চাব যায় চাইনাই ৰেয়াৰলি ভাৰতৰ লগত যুদ্ধ কৰিছে হয়নে নাই কিন্তু চাইনাই কি কৰে এটা ইণ্টাৰনেশ্যনেল পলিটিক্সৰ থ্ৰুদি এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজিছে ভাৰতক যাতে ভাৰতে বিজি থাকে ইণ্টাৰনেল ছিকিউৰিটি এক্সটাৰ্নেল ছিকিউৰিটি মানে আৰ্মিৰ লগত যুদ্ধৰ লগত এইবিলাকৰ লগত মানে বৰ্ডাৰৰ লগত অলৰেডি বাংলাদেশখন নতুন গভৰ্ণমেণ্টখন চাইনাৰ ফালে টেণ্ডেঞ্চি এটা আছে আৰু যদি চাব যায় বাংলাদেশ গৈছে চাইনাৰ ফালে টেণ্ডেঞ্চি পাকিস্তানটো অলৰেডি ভাই চাইনাৰ কা গোলাম পাকিস্তানটো নিজৰ একো নাই চব চাইনাৰ গোলামে হৈ আছে তো এইফালে পাকিস্তানে টেনশ্যন ক্ৰিয়েট কৰিব ভাৰত এফালে বাংলাদেশে টেনশ্যন ক্ৰিয়েট কৰিব আৰু এফালে লাডাখৰ ফালে অৰুণাচলৰ ফালে চাইনাই নিজে টেনশ্যন ক্ৰিয়েট কৰিব তো ভাৰতৰ এটেনশ্যনটো ট্ৰেডৰ পৰা যাই কিনে ক'ত যাব আমাৰ ছিকিউৰিটিৰ ফালে চাইনাই সেইটোৱে বিচাৰি আছে যে আমি ট্ৰেডত ফ'কাছ নকৰোঁ আমি মাৰ্কেটত ফ'কাছ নকৰোঁ ইকনমিত ফ'কাছ নকৰোঁ কাৰণ আমাৰ ইকনমি গ্ৰ' হ'লে লছ কাৰ হ'ব চাইনাৰ আৰু চাইনাৰ ডাইৰেক্ট দুশ্মন হ'ল ভাৰত ডাইৰেক্ট দুশ্মন হ'ল USA ডাইৰেক্ট দুশ্মন হ'ল ভাৰত দুশ্মন কা দুশ্মন দোষ এতিয়া US আৰু ভাৰত যদি লগ লাগি যায় চাইনাৰটো বহুত লছ হ'ব সেইটোৱে বিচাৰিছে US আৰু ইণ্ডিয়া যাতে ট্ৰেডৰ থ্ৰুদি বেছি ক্ল'জ আৰু নাহে সেইকাৰণে যাতে আমাৰ গোটেই ৰাষ্ট্ৰখন এতিয়া চাওক আমাৰ এটেনশ্যনটো এতিয়া ক'ত গুচি গ'ল শ্বিফ্ট হৈ গৈছে কোনফালে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ফালে চাইনাই সেইটোৱে বিচাৰি আছে আৰু পাকিস্তানৰ যদি আমি এংগলটো চাব যাওঁ পাকিস্তানৰ এংগলটো চাওক পাকিস্তানৰ ভাই কুচ্ছু নাই এতিয়া মানে একোৱে নাই কুচ্ছু নাই বুলি কৈছোঁ যে বেলেগ ভাষাত কৈ দিছোঁ একেবাৰে পাকিস্তানৰ কণ্ডিশ্যন একেবাৰে বেয়া এতিয়া পাকিস্তানৰ মানে ইয়াতো আবাদ কৰ দিয়ে ইয়াতো বৰবাদ কৰ দিয়ে ভাই কুছ নেই উন লোগ কে পাছ বুজি পাইছেনে কাৰণ পাকিস্তানৰ ইকনমি বহুত বেয়া কণ্ডিশ্যন আছে তো পাকিস্তানে কি বিচাৰে কাশ্মীৰখনো সিহঁতৰ হাতৰ পৰাতো নাই কেতিয়াও নাই আৰু এতিয়া সিহঁতৰ যোনটো স্বপ্ন মানে দুঃস্বপ্ন এইটো কাশ্মীৰ সিহঁতৰ পাৰ্ট হ'ব কেতিয়া হ'ব যাব নহ'লে সফল নহ'ব এতিয়া তেওঁলোকৰ লাগিছে কাৰণ কিহৰ কাৰণে চাওক কাশ্মীৰৰ টুৰিজম বহুতখিনি বুষ্ট কৰি আছে তো কাশ্মীৰৰ টুৰিজম বুষ্ট কৰিছে প্লাছ ইণ্ডিয়াৰ ৰিলেশ্যন মিডল ইষ্ট কাণ্ট্ৰিজৰ লগত বহুত ভাল হৈ গৈছে তো পাকিস্তানৰ কাৰণে বহুত বেয়া তো ইণ্ডিয়াৰ আৰু বহুতখিনি বাহিৰৰ পৰা ইনভেষ্টমেণ্ট আহি আছে বাহিৰা কাণ্ট্ৰিৰ পৰা ইনভেষ্টমেণ্ট আহিছে কাশ্মীৰলৈ ইনভেষ্টমেণ্ট আহি আছে তো যেতিয়া কাশ্মীৰৰ ইনভেষ্টমেণ্ট আহিব কাশ্মীৰৰ টুৰিজম বুষ্ট হ'ব কাশ্মীৰী মানুহ বহুত হেপী থাকিব তো কাশ্মীৰ কিয় হ'ব বিচাৰিব পাকিস্তানৰ পাৰ্ট কাশ্মীৰ হ'ব বিচাৰিব ইণ্ডিয়াৰ লগতে থাকিব বিচাৰিব তো সেইটোৱে বিচৰা নাছিল পাকিস্তানে তো পাকিস্তানে এতিয়া কি কৰিব লাগিব আৰু পাকিস্তানত যদি আপোনাৰ ইণ্টাৰনেল পলিটিক্সটো চাব যায় পাকিস্তানী আৰ্মিৰ একদম ইমেজ বেয়া হৈ আছে যেতিয়াৰ পৰা ইমৰান খান গ'ল তো পাকিস্তানী আৰ্মিয়ে যাতে সিহঁতৰ ইম্প্ৰেশ্যনটো ভাল কৰে সেইটো কৰিব চেষ্টা কৰিব এতিয়া ইম্প্ৰেশ্যন ভাল কেনেকৈ কৰিব দেশ ভক্তিৰ ধাৰণা জগাই কেনে হয়নে নাই পাকিস্তানক ক'ব যে আমি এটেক কৰিছোঁ ইণ্ডিয়াত তো পাকিস্তানী আৰ্মিৰ পৰা চেণ্টি আহিব পাকিস্তানী মানুহৰ ওপৰত কিন্তু এতিয়া পাকিস্তানৰ কণ্ডিশ্যন ইমানে বেয়া যে সিহঁতে ইণ্ডিয়াৰ ওপৰত ডাইৰেক্ট এটেক কৰিব নোৱাৰে ভাই খাবই পইচা নাই মানে সিহঁতৰ একদম মানে মিমছবিলাকতো দেখিছে যে কৈছে এটেক কৰিলে কৰ ভাই পাকিস্তানখন লৈ লওঁ আমাৰ গোটেই ধাৰ তহঁতে মাৰি দিম এনেকুৱা মিম চলি আছে পাকিস্তানৰ মানে পাকিস্তানৰ কণ্ডিশ্যন ইমেজিন কৰি লওক পানী ভাত খাব পোৱা নাই একো খাব পোৱা নাই তো পাকিস্তানক এটেনশ্যন লাগে এফালে চাইনা ইণ্ডিয়া বিজি হৈছে ট্ৰেডৰ লগত পাকিস্তানতো একো নাই বৰবাদ অলৰেডি তো ইণ্ডিয়া কিবাটো নিজেতো বৰবাদ হৈছোঁ বেলেগৰো ভাল হ'ব নিদিওঁ কিবা এটাতো কৰিব লাগিল ৱাৰটো কৰিব নোৱাৰে ডাইৰেক্টলি ৱাৰ কৰিলে একদম ইণ্টাৰনেশ্যনেল পলিটিক্সৰ ফ'কাছত আহি যাম ইণ্ডিয়াই এদিনতে উৰাই দিব পাৰিব পাকিস্তানৰ একো দম নাই ভাই ইকনমি চাই সিহঁতৰ এখন আমাৰ ৰাজ্য এখনৰ সমানো নহয়
ইণ্ডিয়াই যদি খোজে। কিন্তু আজিকালিৰ যুগত কোনো এখন কাণ্ট্ৰিয়ে যুদ্ধ কৰিব নিবিচাৰে। ফাইনেলি সকলোবোৰ কাণ্ট্ৰি ইণ্টাৰডিপেণ্ডেণ্ট আৰু যুদ্ধ কৰিবলৈ চবৰে লছ। ফাইনেলি আমি সকলোৱে যাম। তো পাকিস্তানে ভাবিলে যে ডাইৰেক্ট ৱাৰটো কৰিব নোৱাৰোঁ, ইনডাইৰেক্ট ৱাৰ কৰোঁ। আৰু টাইমিংটো চাওক, এনেকুৱা টাইমিং কৰি আছে। চাইনাও বিচাৰিছে ভাই মোৰ ইণ্ডিয়াটো বেয়া লাভ হৈছে, মোৰ লছ হৈ আছে। তো চাইনাই ইফালে ছাপৰ্ট দি আছে কাক? পাকিস্তানক। কাৰণ পাকিস্তানৰ ছাপৰ্ট বুলিবলৈ লাগিব, সিহঁতৰ নিজৰ একো নাই। আইডাৰ সিহঁতৰ ছাপৰ্ট ল'ব লাগিব US ৰ পৰা, আইডাৰ ছাপৰ্ট ল'ব লাগিব চাইনাৰ পৰা। এতিয়া US ৰ পৰা ছাপৰ্ট নাপায়, US ৰ লগত ইণ্ডিয়াৰ ৰিলেশ্যন ভাল হৈ আছে। তো ছাপৰ্ট কোনে কৰিব লাগিব? চাইনাই। আৰু চাইনাটো ছাপৰ্ট কৰিবই, অলৰেডি বাংলাদেশক ছাপৰ্ট কৰিছে। কাৰণ টেনশ্যনটো ক'ত হ'ব? ইণ্ডিয়াত হ'ব। আমি ফ'কাছটো হেৰাই যাম। আমাৰ নিজৰ ফ'কাছ কি? ডেভেলপমেণ্টৰ ফ'কাছ। তাৰ পৰা আমাৰ এটেনশ্যন ক'ত যাব? ছিকিউৰিটিলৈকে। সেই এংগেলটো চাব যাওক আপুনি। এতিয়া পাকিস্তানে কি কৰিব? টাইমিংটো চাওক আপোনালোকে, এনালাইচিছ কৰি চাওক। পাকিস্তানে কি কৰিছে? ডাইৰেক্টলি এটেক কৰা নাই, ইনডাইৰেক্ট এটেক। ইনডাইৰেক্ট এটেক আৰু একচেপ্টটো কৰা নাই যে তেওঁলোকে কৰিছে। কাৰণ একচেপ্ট কৰিলেতো বৰবাদ। এতিয়া ফাইনেলি সিহঁতে ইনডাইৰেক্টলি এটেক কৰালে ক'ত কৰিলে? কাশ্মীৰত। ইনডাইৰেক্টলি এটেক কৰাৰ পিছত নিজৰ তাত ব্লেমটো ওলোৱা নাই। তাৰে ৰিটেলিয়েট কৰি কেনে ইণ্ডিয়াই কি কৰিছে? ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন ছাছপেণ্ড কৰিলে। এতিয়া ব্লেমটো কাক দিব পাৰে? যদি ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন ছাছপেণ্ড কৰে ন, বাই চান্স ইণ্ডাছ ৱাটাৰ ট্ৰিটি ছাছপেণ্ড হোৱাৰ পিছত যুদ্ধকালীন এটা পৰিস্থিতি হ'ব পাৰে বুলি মানে পাকিস্তানে কৈছে। কিহৰ কাৰণে কৈছে? যে এইটো এটা এক্ট অফ ৱাৰ, মানে ইণ্ডাছ ৱাটাৰ ট্ৰিটি সেয়া হ'লে, ছাছপেণ্ড হ'লে এইটো ৱাৰৰ এক্ট এটা কৰা বুলি কৈছে। মানে ব্লেমটো ইনডাইৰেক্টলি কাক দি আছে? ইণ্টাৰনেশ্যনেল পলিটিক্সত ইণ্ডিয়াক দি আছে। কৰিছে এটেক, নিজে ব্লেম কৰিছে ইণ্ডিয়াক। চাওক সিহঁতৰ মাথা চাওক, সিহঁতৰ মক্কেলকেইটাৰ মাথা চাওক, একদম মাথাত একো নাই সিহঁতৰ। সেইকাৰণে ইকনমিৰ এই অৱস্থা। তো ব্লেম কৰিছে ইণ্ডিয়াৰ ওপৰত। এতিয়া যদি ইণ্ডাছ ৱাটাৰ ট্ৰিটি সেয়া হোৱাৰ, ছাছপেণ্ড হোৱাৰ পিছত এটেকটো হৈ যায়, তো ব্লেমটো পাব ইণ্ডিয়াৰ, ৰেপুটেশ্যন বেয়া হ'ব ইণ্ডিয়াৰ। আৰু চাওক এতিয়া ইণ্ডিয়াৰ হ'ব লাগিছিল বেষ্ট ট্ৰেডৰ মাজত, ইকনমিৰ মাজত, কিন্তু ৰাইট টাইম হয় ইণ্ডিয়াৰ কাৰণে। কাৰণ চাইনা লছত আছে, একদম ৰাইট টাইম। আমাৰ ইণ্ডিয়াৰ যোনবিলাক মেনুফেকচাৰৰ সিহঁতৰ কাৰণে ৰাইট টাইম। কাৰণ USA ইম্পৰ্ট বন্ধ কৰি আছে চাইনাৰ পৰা, ইম্পৰ্ট মানে তাৰিফ বহুত বঢ়াইছে। সেই গল্ডেন অপৰচুনিটি আমি ল'ব পাৰোঁ। আমি সেইবিলাক বস্তু এক্সপৰ্ট কৰিব পাৰোঁ ক'ত? US-ত। আমি সেইবিলাক বস্তু এক্সপৰ্ট কৰি যদি কৰি দিওঁ US-ত, থাইলেণ্ডেও যদি এক্সপৰ্ট কৰোঁ, যোনটো পলিচি চাইনাই এপ্লাই কৰিছিলে, আমি যদি ট্ৰেডত সেইটো পলিচি থাইলেণ্ডৰ আমি এপ্লাই কৰোঁ, তো থাইলেণ্ডেও ইম্পৰ্ট কৰিব। ভাই US-ৰ লগত, চাইনাৰ লগতহে USA বেন কৰিছে, ইণ্ডিয়াৰ লগতো বেন কৰা নাই। তো আমাৰ এক্সপৰ্ট হোৱা পচিবিলিটিছ মানে চবফালে বহুত বেছি বাঢ়ি গৈছিলে। কিন্তু সেইটো সহ্য হোৱা নাই আমাৰ চাইনা আৰু পাকিস্তানত। সেইকাৰণে পাকিস্তানে কি কৰিলে? ইনডাইৰেক্ট এটেক কৰিলে। আৰু ব্লেমটো কাক দিব? ইণ্ডিয়াৰ ওপৰত। ইয়াৰে প্ৰব্লেমটোতো আমি গমেই পালোঁ, কিন্তু ইয়াৰে প্ৰব্লেম বহুতে ৰিলিজিয়াছ এংগলত ডিছকাছ কৰিছে, কিবা এংগলত ডিছকাছ কৰিছে। কিন্তু এইখিনি এংগল মই বহুত ৰেয়াৰলি দেখিছোঁ। আপোনালোকে কি ভাবে? মই ঠিকে কৈছোঁ নে ভুল কৈছোঁ? যদি ভুল কৈছোঁ মোক শুধৰাই দিব, ভুল ভ্ৰান্তি হ'ব পাৰে। কিন্তু প্ৰব্লেমখিনিতো ডিছকাছ কৰিতো লাভ নহ'ব। ইয়াৰ চলিউশ্যন কি হ'ব পাৰে? মোৰ মতেদি ইয়াৰ চলিউশ্যন হ'ব যে ইণ্ডিয়াই যোনটো মেইন ইছ্যু আছিল ন, চাইনাই য'ত আমাক বিট কৰিব চাইছে, যোনটো আছিল ট্ৰেডত পেৰেলি সিমানে ফ'কাছ কৰক, আৰু বেছি জোৰকৈ ফ'কাছ কৰক ইণ্টাৰনেশ্যনেল ট্ৰেডত। US-ৰ লগত জল্দি টাই আপছবিলাক কৰক, আৰু আমাৰ ইণ্ডিয়ান এক্সপৰ্টাৰবিলাকে আৰু বেছি জোজ দিয়ক, আৰু বেছি জোৰে কাম কৰক, যাতে চাইনাৰ আৰু মাথা গৰম হয়, চাইনাই আৰু যাতে ভুল ডিচিজন ল'ব ধৰে। আৰু পাকিস্তানক আমি ডিপ্ল'মেটিকেলিও বিট কৰিব লাগিব, কাৰণ সিহঁতৰ ইকনমিকেলি আমি অলৰেডি বিট কৰি দিছোঁ। এতিয়া চাওক পাকিস্তানে এনেকুৱা টাইমত এটেক কৰিছে যেতিয়া UNSC-ৰ নন পাৰ্মানেণ্ট মেম্বাৰ, আপোনালোকে জানে ইউনাইটেড নেশ্যনেল ছিকিউৰিটি কাউন্সিলৰ, ইউনাইটেড নেশ্যনেল ছিকিউৰিটি কাউন্সিলৰ 5টা পাৰ্মানেণ্ট মেম্বাৰ থাকে, তাতে আছে চাইনা। ভাই চাইনাইতো অলৰেডি পাকিস্তানক ছাপৰ্ট কৰিবই। আৰু নন পাৰ্মানেণ্ট মেম্বাৰ্ছৰ এতিয়া ইণ্ডিয়া নাই, পাকিস্তান আছে। তো পাকিস্তানে ভাবিছে ইণ্টাৰনেশ্যনেল এংগেলত আমি চম্ভালি ল'ম। সেইকাৰণে UNSC-ৰ যোনখন যদি আমি চাওঁ, তাতে পাকিস্তানক ডাইৰেক্টলি ব্লেম কৰা নাই। সিহঁতে একদম নিউট্ৰেল ষ্টেটমেণ্ট এটা দিছে পেহেলগাম এটেকৰ ওপৰত। কেনেকুৱা ৰাইট টাইমত ৰাইট এংগলত খেলিছে সিহঁতে। আমিও সেইকাৰণে আমি নিজে আৱেগিক নহয়, ডিপ্ল'মেটিকেলি বস্তুখিনি হেণ্ডেল কৰিব লাগিব। ডিপ্ল'মেটিক বস্তুখিনি কেনেকৈ হেণ্ডেল কৰিব পাৰিম? ট্ৰেডত ফ'কাছ কৰিম, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত ফ'কাছ কৰিম, আৰু প্লাছ আমাৰ যোনখিনি বিট কৰিব গৈছে। ভাই কাশ্মীৰত টুৰিজম যদি বিট হৈ যায়, কাশ্মীৰত যদি টুৰিষ্ট নাযায়, তো কাশ্মীৰী মানুহবিলাক কি হ'ব? আনএমপ্লয়ড হ'ব, হয়নে নাই? আনএমপ্লয়ড হ'ব। ছিকিউৰিটি যদি অকল ফ'কাছ কৰোঁ, বাহিৰা কাণ্ট্ৰিবিলাকে ভাবিব আৰে এতিয়াতো কাশ্মীৰতো একো নায়েই দেখোন, টুৰিষ্ট নাহে, কি ইনভেষ্টমেণ্ট কৰিম? ইনভেষ্টমেণ্টো কমি যাব। সেইখিনি যাতে হ'ব নিদিওঁ। আমি নিজৰ মাজত ইউনাইটেড থাকি ৰাইট উইংছ লেফ্ট উইংছ আইডিয়লজি বাদ দি সেইবিলাক সকলো কেতিয়া থাকিব? যেতিয়া নেশ্যন থাকিব। দেশক প্ৰাধান্য দিয়ক। এতিয়া সকলো পাহৰি ভাৰতীয় হোৱাৰ সময়ত আমি সকলো প্ৰথমতে এজন ভাৰতীয় হোৱাৰ পিছতহে আমি থাকিম। আমাৰ ইম'শ্যনছ, আমাৰ আৱেগ, আমাৰ এই আইডিয়লজি কেতিয়া থাকিব? যে ভাৰত থাকিব। ভাই যে ভাৰত নাথাকিলে একো নাথাকে। তো শেষত সেই কৈছোঁ, এজন ভাৰতীয় নাগৰিক হিচাপে এইবিলাক এংগল দি ভাবি চাওক, আৰু আচল ভিলেন কোন, চাইনা নে পাকিস্তান, আপোনালোকে আলোচনা কৰক, আপোনালোকে ডিছকাছ কৰক, আৰু সেই অনুযায়ী আমাৰ পলিচিবিলাক ফৰ্ম কৰা যাওক। জয় হিন্দ,
জয় ভাৰত, জয় অসম।